নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা হৰিণা কাহিনী ক'ম, যিটোৱে আপোনালোকৰ জীৱনলৈ অহা বিপদৰ পৰা অলপ হ'লেও বিপদৰ সৈতে যুঁজ দিবলৈ অলপ হ'লেও সাহস দিব। এটা হৰিণা আছিল এখন হাবিত। তাৰ বহুত পিয়াহ লাগিছিল। পিয়াহ লগাৰ ফলত সি পানী বিচাৰি ঘূৰি ফুৰিছিল। অৱশেষত সি এখন নদী দেখিলে আৰু নদীখন দেখাৰ পাছত সি তাত পানী খাবলৈ গ'ল আৰু সি পানী খাবলৈ আৰম্ভ কৰিলে। পানী অলপ খোৱাৰ পিছতেই সোঁহাতে সি চালে যে এটা চিকাৰী আছে। তাক মাৰিবলৈ এটা চিকাৰী ৰখি আছে আৰু বাওঁহাতে দেখিলে যে সি এটা বাঘ আৰু সেই বাঘটোৱে বাঘ দেখিলে আৰু পাছফালে চালে দেখিলে যে মোৰ পাছফালে বন জুই লাগি আছে, আগফালে নদী। তাৰ জীৱনলৈ এটা বিপদ চব ফালৰ পৰা আহিলে। সোঁফালেও সি যাব নোৱাৰে, চিকাৰী আছে, বাওঁফালেও নোৱাৰে, বাঘটো আছে, পাছফালেও বন জুই লাগিলে, জুইখন হাবি লাগিলে, আগফালেও নদী। তাৰ চবফালে মৃত্যুৰ মানে সি মৰিবই আৰু আজি তাৰ বচা আশা নাই। সি মনতে ভাবিলে মইতো আজি মৰিম যেতিয়া পানী অলপ ভালকৈ খাই মেলিয়ে মৰোঁ। সি আকৌ পুনৰ পানী খাবলৈ আৰম্ভ কৰিলে। পানী খাবলৈ আৰম্ভ কৰাৰ পাছতেই বৰষুণ দিলে। বৰষুণ দিয়াৰ ফলত তাৰ পাছফালে জ্বলা জুই, হাবিৰ বন জুই লাগিছিল, জুইকুৰা নুমাই গ'ল। চিকাৰীটোৱে কাঁড়ধেনু লৈ আছিল। তাৰ সেই কাঁড়ধেনু লৈ থকাৰ ফলত অলপ বৰষুণ দিয়াৰ কাৰণে সি কাঁড়ডাল মাৰিলে, আহি পিনি কিন্তু বাঘৰ গাত লাগিলে। বাঘটোৰ খং উঠিল। বাঘটো নমৰিলে, অলপ তাৰ ভৰিত লাগিলে, খং উঠিল। আকৌ বাঘটোৱে চিকাৰীটোৰ খেদি গ'ল। অৱশেষত হৰিণাটো বাচি গ'ল। ঠিক তেনেদৰে আমি আমাৰ জীৱনলৈ একেটা সময়তে বহুত বিপদ আহিব পাৰে। বিপদ এটা নাহে, এইটো আপোনালোকে জানে। বিপদ আহিলে কেইবাটাও একেলগতে আহে। আমি বিপদ আহিলে আহি থাকিবলৈ দিয়া, মাত্ৰ তুমি তোমাৰ নিজৰ কামত কৰি যোৱা আৰু তুমি চাবা জীৱনত এদিন নহয় এদিন সফল হ'বা।